পদটাও আমি এনডিএ হিসাবে জিকিব, ইউপিপিএল হিসাবে জিকাৰ কোনো সম্ভাৱনাই নাই, দেখাই নাই। আমি কিং মেকাৰ বুলি মই দাবী কৰি নল'ম। মুঠতে আমি একেলগে আছে, বিজেপি, এজেপি, বিপিএফ আৰু অন্যান্য দলো আছে। একেলগে এনডিএ পাৰ্টি হিচাপে আমি দিছপুৰত চৰকাৰ বনাওঁ 100%। মেনিফেষ্টত আঁচনি বুলি ক'লে আপোনাৰ বাক্সাত আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এগ্ৰিকালচাৰ কলেজৰ কথা লিখা আছে, বা সেইফালে ওদালগুৰিত আমাৰ ইউনিভাৰ্চিটি, ইউনিভাৰ্চিটিৰ কথা লিখা আছে, মেডিকেল কলেজৰ কথা লিখা আছে। এইবিলাক উন্নয়ন ফালে যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ বা বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈ পেলাই যিখিনি এচেঞ্চিয়েল ৰাইজে বিচাৰিছে সেইবিলাক আমি চব উল্লেখ কৰা আছে। বহুত আছে। মুঠতে আমি বিটিচি উন্নয়নৰ স্বাৰ্থত মেনিফেষ্টোটো আমি লিখিছোঁ, যাতে সকলো জাতি জনগোষ্ঠীয়ে যাতে ডিপ্ৰাইভ নহয়। কিছুমান জাতীয় ইছ্যু আছে, সমস্যা আছে। এই সমস্যাবিলাকক সমাধানৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে সদায় সমৰ্থন কৰি যাম, যিমান পাৰে সহায় কৰিব। সেইবিলাক আমাৰ স্পষ্ট। আমি ৰাইজৰ ওচৰত যিখিনি কথা কৈ থাকে সেইবিলাক কথাটোৱে আমি এই লিখিত আকাৰে আমি প্ৰচাৰ কৰিছোঁ। যেনিবা গোসাইগাঁৱত আপোনালোকে ফ্লাইঅভাৰ দেখিব। গোসাইগাঁৱত আমাৰ সংকোচ নদীৰ ওপৰত দলং, এইবিলাক মেজৰ। আৰু গোসাইগাঁৱত এগ্ৰিকালচাৰ যিটো ট্ৰেইনিং ইনষ্টিটিউট আছে সেইটো ৰিভাইভ কৰিব লাগে। সেইবিলাক আমি ইন জেনেৰেল ৰাইজৰ মাজত যিটো প্ৰকাশ কৰি থাকে যিবিলাক ইছ্যু, সেইটোৱেই মেইন। যেনিবা আপোনাৰ বাক্সা জিলা হিচাপে কি বিচাৰিছে, ওদালগুৰি জিলা হিচাপে কি দৰকাৰ, চিৰাং জিলা হিচাপে কি দৰকাৰ, এইবিলাক সকলো জাতি জনগোষ্ঠী বা বিভিন্ন ইছ্যু লৈ পেলাই আমি উল্লেখ কৰিছোঁ। মুঠতে আমি বিচাৰিছোঁ কোনো জাতি জনগোষ্ঠী যাতে ডিপ্ৰাইভ নহয়, বা বিটিচি অঞ্চলটো যাতে ডিপ্ৰাইভ হৈ পেলাই নাথাকে। কমিউনিকেশ্যন, এডুকেশ্যন, হেল্থ ছেক্টৰ বা এগ্ৰিকালচাৰ ছেক্টৰত যিখিনি উল্লেখ কৰিব লাগে ইন জেনেৰেল আমি ৰাইজৰ ওচৰত যিবিলাক কথা কৈ থাকে সেইটোকে আমি হাইলাইট কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিব বুলি কৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এইটো মই অলপ আগত ৰাইজৰ মাজত কৈছে, এইটো আমাৰ বিটিচি নহয়, এইটো সেই বিটিচি বাহিৰৰ কথাহে কৈছে, বিটিচিত কোৱা নাই না। সেইদিনা তামোলপুৰত দেখা নাই, তামোলপুৰত মই একেলগে আছিল CM লগত, বিজনীটো আমাৰ CM লগত আমি একেলগে আছিল। বিটিচিত আহি পেলাই আঁচনিহে দি গৈছে, বহুত আঁচনি এনাউন্স কৰি গৈছে। মানে চৰকাৰ অহাৰ পিছত যদি চৰকাৰ আহে তেতিয়াহ'লে সেইবিলাক আঁচনি আকৌ ৰিভাইভ কৰিব বুলিয়ে কৈছে।